নমস্কাৰ, মই ভাস্কৰ এক্সপেৰিমেণ্ট এণ্ড ৰিপেয়াৰিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এই যিটো মাইক ব্যৱহাৰ কৰি আছোঁ, এই মাইকটো মই নিজে ঘৰতে বনাইছোঁ। চাওঁচোন মই মাইকটো কিদৰে কেনেকৈ বনাইছোঁ। ঘৰতে যি বেয়া হেডফোন আৰু কিবা কিবি এনেকৈ লগাই পেলাই বনাইছোঁ। আৰম্ভ কৰোঁ। মই প্ৰথমতে ল'লোঁ আপোনাৰ এই বেয়া যি হেডফোন, পেলনীয়া হেডফোন ল'লোঁ। আৰু হেডফোনৰ যিহেতু আমি পালোঁ হেডফোন এই দুডাল হেডফোনৰ লগত আমি এইটো ডায়েগ্ৰাম লিখি দিছোঁ, আঁকি দিছোঁ। ইয়াৰে আমাৰ লেফ্ট আৰু ৰাইটৰ স্পীকাৰ হ'ব। যি ফাৰ্ষ্টৰ ফ্ৰক দুটা হয়, এই ফ্ৰক দুটাত আমাৰ এইটো লেফ্ট ছাইড আৰু ৰাইট ছাইডৰ যিটো স্পীকাৰ যায় আমাৰ হেডফোনৰ, সেই দুটা কানেকশ্যন আমাৰ সেইটো কানেকশ্যনত থাকে। বাকী তাৰ নেক্সট যিটো থাকিব সেইটো আমাৰ গ্ৰাউণ্ড হয়। এইটো আমাৰ গ্ৰাউণ্ডটো আমাৰ স্পীকাৰৰো হয়, লগত মাইকৰো হয়। এইটো গ্ৰাউণ্ড। আৰু এইডাল হ'ল কমপ্লিট মাইকৰ ফেচডাল, প্লাছ যিডাল। আৰু যিবিলাক মাইকৰ আমাৰ তিনিটা প্ৰক্স থাকে, সেইটোত আমাৰ মাইক কানেকশ্যন নহয়। চাৰিডাল যি এনেকুৱা ধৰণৰ চাৰিটা থাকে, এই চাৰিটা প্ৰক্স থকাবিলাকতহে মাইকৰ কানেকশ্যনটো হয়। আমাৰ যিহেতু এইডাল হেডফোনৰ টুকুৰা এটা আছে, আমি ফাৰ্ষ্ট তাক কণ্টিনিউটিটো চেক কৰি লওঁ, হেডফোনটো ঠিকে থাকে আছেনে নাই, হেডফোনডালৰ ৱেৰকেইডাল। যদি নাই, আমি হেডফোনটো গোৰতে কাটি গোৰৰ পৰা সলকাই তাৰ পৰা আমি তাৰ কানেকশ্যন কৰি দিম মাইকলৈকে। যদি এইফালে এইখিনি ঠিকে থাকে আছে, তেতিয়া আমি বেছি তাত জইন নকৰোঁ। এই চাওক, দেখিছে আমাৰ এইটো কণ্টিনিউটিত মোডত চেক কৰিছোঁ, এইটো আমাৰ পাইছে। তাৰমানে এইডাল আমাৰ ঠিকে আছে, যিডাল আমাৰ মাইক্ৰফোনৰ হয়। আৰু এইডাল হৈছে আমাৰ গ্ৰাউণ্ড, যিডাল আমি বৰ্তমান চাই আছোঁ। এইডাল আমাৰ গ্ৰাউণ্ড, আমাৰ স্পীকাৰৰো গ্ৰাউণ্ড হয়, মাইকৰো গ্ৰাউণ্ড হয়। এইডাল কমন। বাকী আমাৰ যিহেতু আমি স্পীকাৰৰ কানেকশ্যন নকৰোঁ, স্পীকাৰৰ কানেকশ্যনটো হেৰি নকৰোঁ, তাক আমি কাটি দিম। বাকী আমাৰ এই স্পীকাৰৰ এই দুটা কানেকশ্যন আমি যিহেতু প্ৰয়োজন নাই, স্পীকাৰ হেৰি নকৰোঁ। আমি যিহেতু মাইক বনাই আছোঁ, মাইকটোৰ প্ৰয়োজন, সেইটো কৰিলোঁ। এতিয়া আমি আকৌ ভাল কৰি চাই লওঁ। আমাৰ এইটো হ'ল মাইক্ৰফোনৰ পজিটিভডাল। আমাৰ এই যিডাল সেউজীয়া কালাৰৰ আছে, এইডাল মাইক্ৰফোনৰ পজিটিভ আছিলে। বাকী আমি তাৰ দুডাল আনিলোঁ, আনি ইয়াতে মই এইডাল তাৰ বেয়া হোৱা চাৰ্জাৰৰ তাৰ কি লৈ আহিছোঁ, আহি পেলাই জইন কৰি দিম। ইয়াত জইন কৰি দিম মাইক্ৰফোনটো। আৰু এইটো আমাৰ যিটো ফেভিকুইকৰ ওপৰ খান্দাটোৰ খুলি লৈছোঁ সোপাটো। সেইটো আমাৰ মাইকটো কাটি ল'লোঁ। হেডফোনৰ ভিতৰতে থাকে, বেয়া হেডফোনৰ। এইটো আমি ইয়াত ভিতৰত ফিটিং কৰি দিম। সেইটোৰ ওপৰত যাতে আমাৰ তাৰডাল ডাইৰেক্ট যদি থৈ দিওঁ, তেতিয়া দেখাত আমাৰ কেনেবা ভাল দেখা নহ'ব। যিহেতু আমাৰ আপোনাৰ এইটো ফেভিকুইকৰ সোপাটো আছে, ফেভিকুইকৰ সোপাটোৰ লগত ধুনীয়া কৰি তাত খাপ খাই মিলি যাব। আৰু অলপমান আঠা দি পেলাই তাক ধুনীয়াকৈ আঠা লগাই দিম, দেখাটো ভাল দেখা হ'ব অলপ। আমি ফেভিকুইকৰ সোপাটো পিছফালেদি এটা ফুটা কৰি ল'লোঁ, যাতে আমাৰ তাৰডাল এইফালেদি ওলাই দিব পাৰোঁ। ওলাই দিলোঁ। ইয়াৰে আমাৰ কলাডাল যিডাল হ'ল, সেইডাল গ্ৰাউণ্ড। আৰু যিডাল বগাডাল হৈছে আমাৰ মাইক্ৰৰ পজিটিভ। এতিয়া আমি মাইকটোত চল্ডাৰিং কৰি দিম ভালদৰে। আমি মাইকটো ফাৰ্ষ্ট টাইম কণ্টিনিউটি মোডত ৰাখি পেলাই চেক কৰি লওঁ, মাইকটো ঠিকে থাকে আছেনে নাই। এই চাওক, মিটাৰ শ্ব' কৰিছে, তাৰমানে আমাৰ মাইকটো ঠিকে থাকে আছে। আমি এই ৱেৰ দুডাল মাইকটোত ধুনীয়া কৰি চল্ডাৰিং কৰি দিম। এই মাইকটোবিলাক বা আমাৰ যিবিলাক বেয়া হেডফোন থাকে, হেডফোনৰ ভিতৰত মাইক থাকেই। যেতিয়া আমাৰ হেডফোনবোৰ বেয়া হৈছে, সেইবোৰ হেডফোনৰ পৰাও এই মাইকটো ওলাই আনিব পাৰি। আৰু বেয়া হেডফোনৰ পৰাও বনাব, যিহেতু ইয়াত এক্সট্ৰা আৰু খৰচ নাই। যিখিনি আমাৰ পেলনীয়া আৰু
আমি সেইখিনিতে কৰিছোঁ, যাতে ঘৰতে বনাইছোঁ, বেছি পইচাও খৰচ নাই। আমাৰ হৈ গ'ল। আমি কণ্টিনিউটি মোডত ৰাখি লৈছোঁ ডিজিটেল মিটাৰ মাল্টিমিটাৰটো। এইফালে আমি চাই লওঁ মাইক্ৰফোনটোত আমাৰ ভালদৰে কানেকশ্যনটো হৈছে নে নাই। এইয়া চাওক মিটাৰত শ্ব' কৰিছে, যিহেতু আমাৰ মাইক্ৰফোনটোৰ পৰা আমাৰ তার দুডাল ভালদৰে কানেকশ্যন হৈছে। এইটো আমাৰ ইয়াতে আমি ফিটিং কৰি ল'লোঁ, যাতে আমাৰ ছাতৰ গুদাম বা কিবা বেলেগ এনেকুৱা ধৰণৰ হ'লে তাত ক্লিপ মাৰি লগাই থ'ব পাৰি, নহ'লে মাইক্ৰফোনটোতো এনেইতো থৈ দিলেতো নাথাকিব। হ'ল আমাৰ। আৰু এইফালে আমাৰ যি আপোনাৰ তাত ৱেৰ দুডাল হেডফোনৰ ৱেৰ দুডাল আৰু যি এক্সট্ৰা এডিশ্যনেল তার দুডাল মই জইন কৰিলোঁ সেইটো মাইকটোৰ কাৰণে, সেইডাল আমি ভালদৰে জইন কৰি পেলাই চল্ডাৰিং কৰি দিম। আমাৰ চল্ডাৰিং হৈ গ'ল। আমাৰ এই মাইকটোত আমাৰ প্ৰটেকশ্যনৰ কাৰণে আমি এইটো আঠাটো দি লওঁ, ফেব্ৰিক আঠা, যাতে আমাৰ মাইক্ৰফোনটো তাৰ পৰা ওলাই নাযায়। আমাৰ ফেব্ৰিকৰ যিটো খোপা সাফৰ তাত ধুনীয়াকৈ লাগি থাকে। আমি অলপ ফেব্ৰিক লগাই দিছোঁ। আৰু আজি মই যিটো অডিঅ' ৰেকৰ্ডিং কৰি আছোঁ, এই বনোৱা মাইকটোৰে অডিঅ'টো ৰেকৰ্ডিং কৰি আছোঁ। কেনে হৈছে অডিঅ'ৰ ভইচবিলাক কেনেকুৱা হৈছে, ক্লিয়াৰ হৈছে নে নাই, এইটো মোক কমেণ্ট কৰি পেলাই জনাব। এইটো মোৰ মাস্ক আছে, যিহেতু এতিয়া কৰোণা টাইম, মাস্ক আছে যিহেতু সেইকাৰণে আৰু সহজতে পালোঁ মাস্কখনৰে মই মাইক্ৰফোনটোৰ হেৰিটো বনাই ল'লোঁ। তলৰ ফালেদি আমি গাঁঠি দিম। গাঁঠি দি যিখিনি অৱশিষ্ট আছে সেইখিনি আমি কাটি ওলাই দিম, যাতে আমাৰ চিজি লয় মাইক্ৰফোনটো, যাতে আমাৰ চিজি লয় ধুনীয়া। নহ'লে এইখিনি এনেকৈ থাকিলে দেখাটো ভাল দেখা নহ'ব। এয়া চাওক ধুনীয়া ফিনিচিংটো, ধুনীয়া ফিনিচিং এটা আহি গ'ল। এইটো আমাৰ থাকিলে, এইটো আমাৰ ক্লিপটো থাকিলে ইয়াতে যিটো আমাৰ জইন আছে, এই জইনটোত আমাৰ যাতে হেৰি নহয়, দুয়োটা জইনে যাতে টাচ নহয়, তাৰে কাৰণে আমি টেপ ব্যৱহাৰ কৰিছোঁ, টেপ মাৰি দিলোঁ। যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া চাওক আমাৰ হেডফোন বনোৱা ৰেডি, আমাৰ গোটেইখিনি কাম ক্লিয়াৰ হৈ গ'ল। মই ভিডিঅ'টোৰ প্ৰথমতে দেখাইছোঁ এই মাইকটো দি অলৰেডি টেষ্টিং কৰি। ধন্যবাদ।